বৰষাবলৈ বুলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বাবে এটা বহুত স্পেচিয়েল দিন হয়। আজি মোৰ জন্মদিন আৰু লগতে জন্মাষ্টমীও, কৃষ্ণ জন্মাষ্টমী। মোৰ বহুত ভাগ্য যে ইমান এটা ধুনীয়া দিনত মই জন্ম হ'বলৈ পাইছোঁ। আৰু আজি মোৰ বাৰ্থডে বুলিও আৰু জন্মাষ্টমী বুলিও সৰু সৰুকৈ কিবা অলপ কৰিম, আপোনালোক সকলোকে দেখাম। ভিডিঅ'টো চাই থাকিব আৰু মোক সকলোৱে আশীৰ্বাদ কৰিব, মোৰ জীৱনটো যাতে সুখৰ হয়, মই জীৱনত বহুতখিনি আগুৱাই যাব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব মোক। আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ধন্যবাদ।